মোৰ অনুভৱ আনক সমালোচনা কৰিবলৈ হলে জিভাখনেই যথেষ্ট সেই লোকৰ যি লোকে আনক সমালোচনা কৰি ভাল পায় কিন্তু আনক যদি প্ৰশংসা কৰা হয় সেই প্ৰশংসা কৰিবলৈ হলে মানুহৰ এখন সঁচা হৃদয়ৰ প্ৰয়োজন আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময় মানুহক প্ৰতিটো মুহূৰ্ততে শিক্ষা দি যায় ভাল পাবলৈ হলে তুমি প্ৰথমে নিজকে ভাল পাবলৈ শিকা কাৰণ আনক ভাল পাবলৈ তো ইমান সহজ নহয় যে তোমাক সদায় গুৰুত্ব দিব ভগৱানৰ ওচৰত যদি কেতিয়াবা কিবা খুজিছা বা কিবা খোজা তেনেহলে খুজিবা মা দেউতাৰ দীঘল আয়ু কাৰণ মা দেউতাৰ মৰমৰ সমান এই পৃথিৱীত কাৰো নাই হাজাৰজনৰ ভিতৰত হয়তো সেই মৰম এজনৰ তাত থাকিব পাৰে যিয়ে তোমাক ব্যস্ততাৰ মাজতো সময় দিয়ে হৃদয়ৰ পবিত্ৰতাই মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ পবিত্ৰতা এজন আপোন মানুহ যদি জীৱনত থাকে সি হাজাৰজনৰ মৰম পায় জীৱনত